ওয়েলকাম টু মাই ইউটিউব চেনেল RKB ব্লগছ। আজি ভিডিঅ'টো হাতীচিলাৰ পৰা আৰম্ভ কৰোঁ, বলক ভিডিঅ'টো চাই থাকক। আজি এনেকুৱা জেগালৈ ঘূৰিব যাম, আপোনালোকে নিশ্চয় চাই থাকক, লাষ্টলৈকে চাই থাকক। কিন্তু ক'ত গৈছোঁ নকওঁ, আপোনালোকে নিশ্চয় গম পাব। ভিডিঅ'টো লাষ্ট এণ্ডলৈকে চালি মানে ভিডিঅ'টো লাষ্ট ভালমতে বুজি পাব ক'লৈ গৈ আছোঁ, চাই থাকক। অলপ ফিউল ভৰাই লওঁ, তাৰপিছত ইয়াৰ পৰা ফিউল ভৰাই ওলাই যাওঁ। ফিউল ভৰা হ'ল, ফিউল ভৰাই গৈ আছোঁ। আমি এতিয়া ক'লৈ গৈ আছোঁ লাষ্টলৈকে চাই থাকোঁ ভিডিঅ'টো, তেতিয়াহে বুজি পাব আমি ক'লৈ গৈ আছোঁ। এতিয়া আমি চন্দ্ৰপুৰ পাৰ হৈ ঠাকুৰকুছি ভিতৰলৈ সোমাই আছোঁ। এতিয়া ভিতৰত যাওঁতে কিমান টাইম লাগিব আমি গম নাপাওঁ। এতিয়া গৈ আছোঁ, এতিয়া ধৰ আমাৰ আধা ঘণ্টামান হ'ল ঘৰৰ পৰা ওলাই অহা। এতিয়া চাৰিওফালে পাহাৰ, চাবলৈ কি ধুনীয়া জেগা। মই প্ৰথমবাৰ অহা নাই, আগতো আহিছোঁ ইয়াতে বহুতবাৰ। কিন্তু তাৰমানে মোৰ ফ্ৰেণ্ডে কৈছিল তাৰমানে অলপ এদি ঘূৰিব যাওঁ বুলি, সেইবাবে ফ্ৰেণ্ডজনকো ঘূৰাবৰ কাৰণে লৈ আনিছোঁ। ৰাস্তাবোৰ ইমান ভাল হোৱা নাই, লাহে লাহেকৈ বনাই আছে। আপোনালোকে দেখিব পাইছেই নিশ্চয়। ৰাস্তাত গৰু ওলাব পাৰে, হাতী ওলাব পাৰে, ছাগলী ওলাব পাৰে, বাঘ ওলাব পাৰে। অলপ ৰাতি অহা সময়ত এটা সাৱধান, বহুত খাতৰনাক জেগা হয়। মই এইবাৰ ৰাতি ইয়াতে আহিছিলোঁ, ৰাস্তাৰ মাজতে হাতী ওলাইছিল। সেইবাবে আজি দিন পোহৰে তাৰমানে ইয়াৰ পৰা ওলাই আছোঁ আমি, সেইবাবে ওলাইছোঁ। চাই ল'ব পৰা ৰাস্তাবোৰ কেনেকুৱা, বহুত ভয়ংকৰ। আৰু আন্ধাৰলি কেনেকুৱা লাগিব এইবোৰ ৰাস্তাত। এইফালে মোৰ অহা কথা নাছিল, মোৰ ফ্ৰেণ্ডে কৈছিলে যে মই এইফালে ঘূৰিব যাওঁ, সোণাপুৰ ৰাস্তা হয়, সেইবাবে এদিগি লৈ আনিছোঁ। ফ্ৰেণ্ডে কোৱাৰ কাৰণে সেইবাবে আহিছোঁ। মই একবাৰ প্ৰথমবাৰ নহয়, বহুতবাৰ আহিছোঁ এইটো ৰাস্তা দি, বহুত ভাল লাগে। আগে পিছেও আহি আছোঁ। ভিডিঅ' ভাল লাগিলে লাইক কৰিব। ভিডিঅ'টো আপোনালোকে আগলৈ চাই থাকক। Take a chance, live your life for just one night, no looking back, 'cause tonight will make you right. ধাননি খেতিৰ মাজে মাজে গাড়ী চলাই গৈ আছোঁ, বহুত ভাল লাগিছে এই জাগাবোৰ। ধাননি খেতি চবফালে ধানৰ খেতিৰ মাজতে ৰাস্তা আছে, গাড়ী চলাই বহুত ভাল লাগিছে। আপোনালোকে দেখাব পাইছে ধাননি খেতি এতিয়া ধান ৰুৱাইছিল, ধান ৰোৱা বেছি দিন হোৱা নাই। জেগাবোৰ কি ধুনীয়া, পৰিৱেশ চাবলৈ ভাল, সুন্দৰ, বহুত ভাল লগা। আপোনালোকে যদি আহিব নিশ্চয়, এটা ভাল জেগা। ৰাতিপুৱা ব্ৰেকফাষ্ট নাই কৰি তাৰমানে খালী পেটে আহিছিলোঁ আজি। তাৰমানে মোৰ লগৰীয়াটো ৰখোতে মই খাবলৈ দেৰি হৈ গৈছে, কিন্তু দোকান বিচাৰি আছোঁ, দোকান পোৱা নাই এতিয়ালৈকে। পাহাৰৰ এলেকাত দোকান চোকান নাই, অলপ আগত পাওঁ নেকি। জেগাবোৰ বহুত ধুনীয়া জেগা, চাইডে চাইডে পাহাৰ আছে, সেইবাবে বহুত ভাল লাগিছে। গাড়ী চলাই ভাল লাগিছে। আপোনালোকে যদি আহিব খুজিছেও ইয়াতে আহিব পাৰা, বহুত ভাল লাগে। মাজে মাজে পাহাৰ ৰাস্তা এলেকা, গাড়ী চলাই ভাল লাগে। এই বান্দৰো আছে ৰাস্তাত, চব আহি থাকে, বান্দৰো আহিব। অলপ সাৱধান চলাব লাগিব মানুহ মাজে মাজে। এই ইয়াতে নতুনকৈ এটা কিবা খুলিছে ভিতৰত, চাই ল'ব পৰা আপোনালোকে, নিশ্চয় চাই লওক। ইয়ালৈ সোমা নাই, একবাৰো সোমাব লাগিব। ফেমিলি লৈ আহিব পৰা এই জেগাবোৰ বহুত ভাল চাবলৈ। অলপ আগত চাহপাত বাগান আছে, তাতে অলপ ৰেষ্ট লৈ ল'ব লাগিব, অলপ জেগাবোৰ চাই লওঁ। বহুত ভাগৰ লাগিছে, বহুত গাড়ী চলাই অলপ ৰেষ্ট। এই আপোনালোকে চাই ল'ব পৰা চাহপাত বাগান চাইডে চাইডে আছে, চাহপাত বাগান চাই লওক, কি ধুনীয়া পৰিৱেশ। এইটো মোৰ ফ্ৰেণ্ড হয়, চশমা পিন্ধি আছে। কি ধুনীয়া জেগা, চাহ বাগানে বাগান, চাইডে চাইডে পূৰা চাহ বাগান আছে। আপোনালোকে নিশ্চয় এটা আহি বহুত ভাল পাব, কিন্তু বহুত ভাল জেগা, আৰু বহুত ভাল পৰিৱেশ। আপোনাৰ আমাৰ হাতত অলপ টাইমো নাই ইমান, কিন্তু অলপ জাষ্ট অলপ ভিডিঅ' বনাইছোঁ, আপোনালোকে চাই থাকক। কিন্তু মোক এটাই বহুত ভাল লাগিছে, আপোনালোকে যদি আহিব পাৰে কণ্টেক্ট কৰিব পৰা মোক ইয়াতে। চাই লওক আপোনালোকে। বহুত দেৰি আছে, ইয়াৰ পৰা যাব লাগিব। এতিয়া আমি মিনিমাম আৰু 1 ঘণ্টামান লাগিব ইয়াৰ পৰা, বেছি দেৰি নকৰোঁ, ইয়াৰ পৰা যাব লাগিব। এতিয়া আমি ইয়াৰ পৰা যাওঁ, আৰু ইয়াৰ পৰা ওলালোঁ। এতিয়া আমি যাবলৈ
চাৰিওফালে চাহপাত খেতি চাই লওকচোন বাগানে বাগানে চাহপাতৰ বাগানে এইফালেও আছে এইফালেও পাহাৰৰ চাইডেও আছে বহুত ভাল লাগিছে জেগাটো আগতে অলপ সলনি হৈছে জেগাটো সেইবোৰ তাৰমানে আগতে চাহপাত গছ হোৱা নাছিল তাৰমানে এতিয়া নতুনকৈ কলম চলম দিয়াৰ বাবে চাহপাত গছবোৰ আছে ওপৰৰ পৰা দেখিব পাইছে চাহপাত বাগান চাইডে চাইডে চাবলৈ ধুনীয়া পৰিৱেশ কি সুন্দৰ ভিউজ বহুত ধুনীয়া এতিয়া আহি বহুত ভাল লাগিছে মোক আৰু নেক্সট টাইম আহিব যদি মন যায় আহিম কিমানে বকি থাকিম আৰু বেকগ্ৰাউণ্ড মিউজিক লগাম ভিডিঅ'বোৰ চাই থাকা আগলৈকে মিনিমাম 1.5 ঘণ্টামান লাগিলে ইয়াৰ পৰা এটা আহোঁতে অলপ পানী খাই লওঁ পানী খাই লৈ ইয়াৰ পৰা যাওঁ অলপ সময় ৰখি লওঁ তাৰমানে অলপ জেগাবোৰ চাই লওঁ বহুত ভাল জেগা কি ধুনীয়া ধাননি খেতি চবফালে ধাননি ইয়াতে আৰু চাই ল'ব পৰা ধাননি খেতি চবফালে ধাননি খেতি চাই লওক ইয়াৰ পৰা এতিয়া আমি যাওঁ ওলাওঁ পানী অলপ কিবা চিবা চিপছ খালোঁ খাই লৈ ইয়াৰ পৰা ওলাইছোঁ গৈ আছোঁ আগলৈ ৰাস্তাও মাজে মাজে গাদ্দা গাদ্দি আছে অলপ ছাইডত গৰু আছে এইখিনি জেগাত পূৰা এৰিয়া জেগাত পূৰা খেতিয়ে বেছিভাগ খেতি ভাগে আছে বেছি এইখিনি জেগাবোৰ দীঘাৰু অলপ আগত এতিয়া আমি সোণাপুৰ মেইন যোনটো ৰাস্তা সোণাপুৰ ৰাস্তা মেইন হাইৱে পাইছোঁ আৰু অলপ আগত যাই পোৱা নাই গৈ আছোঁ এতিয়া যেতিয়া সোণাপুৰ পাৰ হৈ গ'লোঁ সোণাপুৰ পাই এতিয়া মেইন ৰোড পাইছোঁ এতিয়া কোনে পায় আৰু পূৰা ফালি যাম ভিডিঅ'টো লাষ্টলৈকে চাই থাকক এণ্ডলৈকে চাই থাকক যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনখন টিপি দিব মই নতুন ভিডিঅ' আপোনালোকে ন'টিফিকেশ্যন পাই থাকিব ভিডিঅ'টো চাই এনজয় কৰা এতিয়া অলপ লোকেশ্যনত চাই লওক তাৰমানে কিমান দূৰ আছে আমি এতিয়া অলপ গম নাপাওঁ তাৰমানে ফাৰ্ষ্ট আহিছোঁ তাৰমানে ইয়ালৈ তাৰমানে কিমান দূৰ আছে আমি ইয়ালৈ গম নাপাওঁ লোকেশ্যন চাব লাগিব তাৰমানে ক'ত আছে এইটো লোকেশ্যনটো তাৰপিছত আমি যাওঁ অলপ সময় লোকেশ্যনটো চাই লওঁ কৈছে য'ত আমি যাম কৈছিলোঁ আৰু 15 মিনিট লাগিব অলপ সময় ৰেষ্ট লৈছোঁ ইয়াতে অলপ সময় ৰেষ্ট লৈছোঁ 15 মিনিটমান লাগিব তাৰপৰা ইয়াৰ পৰা আমি ইয়াৰ পৰা ওলাই যাওঁ আৰু অলপ সময় ৰখি আছোঁ ইয়াতে অলপ ৰেষ্ট লৈছোঁ বহুত আমি গাড়ী চাড়ী চলালে অলপ ভাগৰ লাগিছে সেইকাৰণে অলপ ৰেষ্ট লৈ লওঁ স্কুটিও অলপ ৰেষ্ট ল'ব লাগিব য'ত টেঘেৰীয়া অলপ আগত এতিয়া অলপ আহি গৈছোঁ আমি বেছি নহয় এটা অলপ ৰেষ্ট তাৰপিছত আমি ইয়াৰ পৰা যাম আৰু ফাইনেলি আমি জেগাটো পাম আৰু ক'লৈ গৈছিলোঁ আৰু 10-15 মিনিটমান লাগিব বেছি দূৰ নাই সোনকালে পাম ভিডিঅ'টো চাই থাকক
ফাইনেলি আমি ভিতৰ ফালে সোমাই গ'লোঁ, কিন্তু আপোনালোকে গম পোৱা নাই, ভিডিঅ'টো কাটি কাটি বনাই থ'ব বাবে গম পোৱা নাই। তাৰমানে পাহাৰৰ ওপৰৰ ফালে গৈ আছোঁ আমি, পাহাৰৰ ওপৰত আছে জেগাবোৰ পূৰা। তাৰমানে এইফালে ঝৰ্ণা আছে, ঝৰ্ণা কিবা কিবি আছে আৰু তাৰমানে পিকনিক স্পট হয় বুলি শুনো মতে গৈ আছোঁ তাতে। আপোনালোকে নিশ্চয় জেগাটো চাই ভাল লাগিব। পূৰা গাঁৱলীয়া ভিতৰত, পূৰা একদম ভিতৰ চাইড গাঁৱলীয়া একদম জেগাবোৰ আৰু আধা ঘণ্টামান লাগিব তাৰ ভিতৰলৈ সোমাই যাওঁতে। য'ত পাহাৰৰ ওপৰত আছে, বহুত পাহাৰৰ ওপৰত গৈ আছোঁ এতিয়া, নাই যাই পোৱা আৰু বা কিমান বা সময় লাগে, ৰখি গৈ আছোঁ। স্কুটি হয়, তাৰমানে মই ছাৰ্ভিচিং নাই কৰা গাড়ীবোৰ, এনেকৈ লৈ আনিছোঁ। তাৰমানে লগৰীয়াই ৰিকুৱেষ্ট কৰাৰ বাবে মই লৈ আনিছোঁ। আৰু মই তাৰমানে অহা ইমান কথা নাছিল ইয়াতে ঘূৰিবলৈ, তো ৰিকুৱেষ্ট কৰাৰ বাবে মই ফ্ৰেণ্ডে সেইবাবে লৈ আনিছোঁ। জেগাবোৰ চাই লওক না একবাৰ কেনেকুৱা লাগে। অভাৰটেক কৰিব যাব পৰা নাই, সৰু ৰাস্তাও এই গাড়ীবোৰ সৰু ৰাস্তাটো কিয় বা অভাৰটেক কৰে এইটো গম নাপাওঁ দিওঁ। এইটো চাই লওক, চাইডে পথাৰ, ইয়াতো পথাৰ। এই ওপৰলৈ চাই আছোঁ না, এই ওপৰলৈ যাওঁ আমি, পূৰা পাহাৰৰ টিল্লা ওপৰলৈ। তাৰপৰা ভিউ কেনেকুৱা দেখা পাব আপোনালোকে নিশ্চয়। ৰাস্তাত পানী, পাহাৰৰ পানী আহিছে, ৰাস্তাত মানে অলপ পানী হৈছে, লাহে কৰিব লাগিব এইখিনি। অলপ আহিছে আৰু পালোঁ। তাৰমানে আজি গেটটো বন্ধ কিয় বা মই নাজানো। আজি তাৰমানে আজি আমাৰ গেটটো বন্ধ হৈ গ'ল। তাৰমানে আজি ভিতৰত অলপ যাই এইখিনি জেগাটো দেখাম, কি জেগা আছে এইখিনি অলপ দেখাম। আজি সোমাব নাই বেয়া আছোঁ। তালৈ য'ত যাব খুজিছিলোঁ, আজি টেঘেৰীয়া ৱাটাৰফলছ আছিল বুলি তাতে শুনিছিলোঁ, তালৈ যাব খুজিছিলোঁ, পিকনিক স্পট আছিল বুলি তালৈ যাব খুজিছিলোঁ, কিন্তু তাতে যাব নাই পৰা। তাৰমানে আজি গেট বন্ধ কিয় বা নাজানো, বিশেষ একো নহয়। তাৰমানে নেক্সট কিবালৈ যাব লাগিব। বাছ এতিয়া এইখিনিয়ে, বৰ আগলৈ চাই লওঁ কি জেগা আছে। এইখিনি আগে গাঁৱলীয়া ভিতৰ চাইড অলপ ঘূৰাম আপোনালোকক, এইখিনি অলপ চাই লৈ। ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু বেলেগৰ টিপি দিব, নতুন ভিডিঅ' নটিফিকেশ্যন পাই যাব। পূৰা পাহাৰৰ ওপৰলৈ উঠি গৈছোঁ, পূৰা টিল্লা লাগি উঠি গৈছোঁ। আপোনালোকে নিশ্চয় ভাল লাগিব চাই ভিডিঅ'খন। And I will form a picture of my future painted in gold. And time ain't got no reason when you're lost in the love. মই গাড়ী চলাই আছোঁ, বেছি ক'ব নোৱাৰোঁ আৰু বেছি দূৰলৈ যাব নোৱাৰোঁ। আমি আন্ধাৰ হ'ব আৰু ঘৰলৈ যাব লাগিব। সেইবাবে আমি ভিডিঅ'টো বেছি লং নকৰোঁ, অলপ শ্বৰ্ট কৰোঁ। সেইবাবে অলপ আগলৈ দেখাই আছোঁ। কিন্তু জেগাটো বহুত ভয়ংকৰ জেগা, কিন্তু ভয় লগা জেগা। কিন্তু কোনো এটা মানুহ নাই, এটা ঘৰ নাই, এটা একো নাই, অলপ ভয়কে জেগা। যদি মন আছে 5-6জনমান গ্ৰুপ হৈ আহিব এইটো জেগাত। অলপ ৰিক্স টাইপৰ ঘৰটো, জেগাখন অলপ ৰিক্স টাইপৰ, বহুত ৰিক্স টাইপৰ। পাহাৰী এৰিয়াৰ ৰাস্তা যেনেকুৱা লাগে শ্বিলঙতো নহয়, শ্বিলঙত চাই বহুত ভয়ংকৰ জেগা আকৌ। যদি গাড়ীত তেল খতম হৈছে আৰু ঠেলে যাব লাগিব আমি। আন্ধাৰ কি হ'ব আমাৰ। ओ माय गॉड, क्या सड़क है, पूरा रिक्स वाला सड़क है। इधर में टर्निंग है, इधर में टर्निंग है। भाई क्या सड़क है, नीचे गिरने से और तुमको तो नहीं मिलेगा, पूरा ऊपर जाना पड़ेगा। इसलिए थोड़ा सावधान चलाना पड़ेगा। नीचे तक जा रहे हो और नीचे जाके और ऊपर उतरना पड़ेगा। जो टिल्ला में जा रहे हैं हम, ऊपर में কেনেকুৱা ৰাস্তা আপোনালোকে চাই আছে, দেখাব পাই আছোঁ। আমি কেনেকুৱা গাড়ী চলাই আছোঁ। অলপ ছাইডত যদি পিছল খাই পৰি যাওঁ কি হ'ব, পূৰা গাড্ডাত পৰি যাম। ভিডিঅ'টো চাই থাকক, আমি ক'লৈ গৈ আছোঁ, পূৰা পাহাৰৰ ওপৰলৈ লাষ্টলৈকে চাই থাকক। I'll find a way back from the rain and the storm. And I will form a picture of my future painted in gold. And time ain't got no reason when you're lost in the love. য'ত যাব খুজিছোঁ তাত যাব নাই পৰা। সেইটো কাৰণে আপোনালোকক মই যিখিনি গাঁৱলীয়া জেগা আছে ভিতৰত এইবোৰ দেখাইছোঁ। বাছ আমাৰ এইখিনিয়ে লাষ্ট ভিডিঅ'।
যদি ভাল লাগিছে লাইক কৰি দিব আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকন টিপি দিব নতুন নতুন ভিডিঅ' মোৰ নটিফিকেশ্যন পাই থাকিব এই আপোনালোকে জেগাটো চাই লওক লাষ্ট জেগা এইখিনি খণ্ড এইখিনিৰ পৰা আমি তাৰমানে ঘৰলৈ যাওঁ আৰু উভতি যাওঁ আৰু এইখিনি লাষ্ট যদি ভিডিঅ' লাগিছে লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব